Hello everyone, নমস্কাৰ জনাইছো সকলোকে বহুত দিনৰ মূৰৰ ভিডিঅ'টো লৈ আহিলো এয়া চাওকচোন মানে আমি বান্ধৱী এজনীৰ ঘৰত কেক শিকিবলৈ গৈছিলো এই তাৰে ভিডিঅ' অলপ কৰিলো তাৰ পাছত আপোনালোকৰ লগত অলপ শ্বেয়াৰ কৰিম বুলি ভাবিলো তাৰ পাছত এয়া চাওকচোন মই ধুনীয়াকৈ বনাইছো কেকটো মানে এই কেকৰ টেবুলটো মানে নুঘূৰে তাকে মানে জমনি লগৰী কেইজনমানো আছে সিহঁতক মই দেখাইছো বাৰু এনেকুৱা মানে জমনি নহয় এতিয়াহে ধুনীয়াকৈ এজনী হ'ল সুপ্ৰিয়া বাইদেউ মানে আমাৰ কেক যোনজনী শিকাইছে তাই হয় সিহঁতৰ ঘৰ গৈছিলো কাৱৈমাৰী যদি আপোনালোকে যদি মানে শিকিম বুলি ভাবিছে কণ্টেক্ট কৰিব তাৰ পাছতে নাম্বাৰটো মই দি দিম বাৰু মই আগতে তাক সুধি ল'ব লাগিব নাম্বাৰটো দিম নে নিদিম বুলিকে তাৰ পাছতে তাই আহিখিনি অলপ এনেকুৱা কৰিব লাগে বুলিকে মোক ধুনীয়াকৈ শিকাই দিছে বাৰু তাৰ পাছতে লগৰকেইজনী এনেকুৱা মানে জমনি কৰি আছে নহয় তাকে হাঁহি মানে ধুনীয়াকৈ কৰি আছে আৰু এয়া চাওকচোন তাই ধুনীয়াকৈ কৰি দিছে বাৰু এনেকৈ শিকাই দিছে আমাক ধুনীয়াকৈ তাৰ পাছতে সেইদিনাখন মই বাটাৰফ্লাই মানে কেক বনাইছিলোঁ সেইটো নহয় বাৰু মই